সমস্যালৈ ভয় লাগে নেকি বা প্ৰব্লেমক ভয় কৰে নেকি? যদি ভয় কৰে আজিৰ পৰা ভয় কৰা বাদ দিয়ক। কাৰণ এটা প্ৰব্লেম আহে, তাৰ যেতিয়া এটা সমস্যা আহিব সেই সমস্যাৰ সমাধান থাকিবই। কাৰণ প্ৰত্যেক নিশা হ'বই আৰু নিশাৰ পিছদিনাখন পোহৰ হ'বই। চ' প্ৰত্যেকটো প্ৰব্লেমৰ চলুশ্যন থাকে। তো মাত্ৰ প্ৰয়োজন প্ৰব্লেমটো যিমান ডাঙৰ সিমান ডাঙৰ সময় দিয়া। আমি কি কাৰণে প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰোঁ? প্ৰব্লেমটো যদি ইমান ডাঙৰ হয় আমি তাক সময় দিওঁ ইমান কম। আধা ঘণ্টাৰ প্ৰব্লেম আমি 5 মিনিটত ছল্ভ কৰিব বিচাৰোঁ, তাৰ কাৰণে প্ৰব্লেম ছল্ভ নহয়। আমি হতাশাত ভুগোঁ, আমি ডিপ্ৰেশ্যন হৈ যাওঁ। চ' প্ৰব্লেমটো যিমান ডাঙৰ তাক সিমানখিনি সময় দিবলৈ চেষ্টা কৰক। প্ৰব্লেম অট'মেটিকলি আপোনাৰ জীৱনৰ পৰা নোহোৱা হ'ব। এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ। যেতিয়া বুদ্ধদেৱে তেওঁৰ শিষ্যসকলক লৈ যেতিয়া পাহাৰলৈ গৈছিল, খৰি আনিবলৈ গৈছিল, তেতিয়া গৈ পাহাৰত উঠিতে বুদ্ধদেৱৰ পানী পিয়াহ লাগিল। তেতিয়া তেওঁ ক'লে, কোনোবাই মোক পানী অলপ আনি দিয়া। এজন আছিল তাতে মোৰ নিচিনা ঘপককৈ মাত দিয়া। তেওঁ ক'লে, হয় মহাশয় মই যাম। তেওঁ গৈ দেখে ওচৰতে এটা পুখুৰী এটা আছে, যিখিনিত অলপ সময় আগতে হাতীয়ে পানী খাই গৈছে আৰু পানীখিনি একেবাৰে খোলা হৈ আছে, মানে বোকা উঠি গৈছে পুৰা পানীখিনিত। আৰু সেই পানীখিনি তেওঁ ভাবিলে, এইখিনি পানীটো মই গুৰুক নি পেলাই দিব নোৱাৰোঁ। তেওঁ গুৰুৰ ওচৰলৈ গ'ল, মহাশয় মই পানী আনিব নোৱাৰিলোঁ। তেতিয়া ক'লে, কিয়? গুৰুৱে ক'লে, কিয়? তেওঁ ক'লে, এনে তেনে কথা। তেতিয়া হ'ব বাৰু। অলপ সময় গ'ল, গুৰুৱে পুনৰবাৰ কৈছে, মোক কোনোবাই পানী অলপ আনি দিবানে? তেতিয়া তেওঁ আকৌ হঠাৎ মাত লগালে যে হয় মহাশয় মই আনি দিম। তেতিয়া তেওঁ পুনৰ গ'ল, পানীখিনি তেনে হৈ আছে। তেওঁ পানী নানিলে। মহাশয়ক আহি পেলাই ক'লে, মহাশয়। তেতিয়া মহাশয়ে ক'লে, কি হ'ল? কৈছে, এইবাৰো পানীখিনি আনিব নোৱাৰিলোঁ। কিয়? কাৰণ পানীখিনি খোলা হৈ আছে, চাফা হোৱাই নাই। তেতিয়া গ'ল। তেওঁ কৈছে, এই পানী খোৱাতকৈ মই আপোনাক তাৰ পৰা আনি কৈছে, নালাগে। তেতিয়া ক'লে আৰু তেতিয়া তেওঁ পুনৰ আকৌ অলপ সময় পাছত ক'লে গুৰুজনাই। তেতিয়া ক'লে কি মোক পানী অলপ আনি দিয়া। তেওঁ তেতিয়া আকৌ উঠিল হঠাৎকৈ। তেতিয়া তেওঁৰ খং উঠিছিল যে কি বাৰে বাৰে মই কৈ আছোঁ, গ'লোঁ যে পানীখিনি খোলা হৈ আছে, ই পাগল হৈছে। এনেকৈ তেওঁ ভাবিলে, অলপ ভাবি গৈছে। তেওঁ সেইবাৰ গ'ল আনিবলৈ। সেইবাৰ গৈ দেখে পানীখিনি পূৰা চিকচিকীয়া চাফা হৈ আছে। তেওঁ পানী আনিলে, গুৰুক দিলে। গুৰুৱে ক'লে, এইবাৰ পানী চাফা হ'লনে? তেওঁ ক'লে, হ'ল। তেতিয়া গুৰুৱে তেওঁক ক'লে, সমস্যা যিমানেই ডাঙৰ নহওক সমস্যাৰ সমাধান থাকে। আমাৰ প্ৰয়োজন মাথো সমস্যাক সময় দিয়া। এটা নিৰ্দিষ্ট সময়ত সেই সমস্যাটো সমাধান হ'ব। তো এই পানীখিনিয়ে চোৱা, তুমি 10 মিনিট আগত গ'লা ঘোলা, 5 মিনিট আগত গ'লা সেইবাৰো ঘোলা, কিন্তু এই 20 মিনিটৰ পিছত যেতিয়া তুমি গ'লা পানীখিনি চাফা হৈ আছে। চ'